মোৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আচাৰ কেনেকৈ বনালে আচাৰত ভেঁকুৰ উৎপন্ন নহয় তাৰে এটা টিপছ দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। তেনেহ'লে আহক আমি এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গছৰ পৰা আমবোৰ পাৰি আনি ভালধৰণে চাফা পানীত ধুই ল'ব, পৰিষ্কাৰকৈ ধুই ল'ব। তাৰপিছত কটাৰীৰে এনেধৰণে মই যেই ধৰণে কাটি আছোঁ এনেকৈ সৰু সৰুকৈ কাটি ল'ব। আমৰ পিচবোৰ কাটোতে আপোনালোকে এটা কথা লক্ষ্য কৰিব যাতে আমৰ পিচবোৰ অতি সৰুও নহয় আৰু বহুত ডাঙৰো নহয়, মিডিয়াম চাইজত আপোনালোকে ভাল ধৰণে কাটি ল'ব। যেতিয়া আপোনালোকৰ এই আমবোৰ সৰু সৰু পিচ কৰি কাটি লোৱা হ'ব তাৰপিছত কৰিব আপোনালোকে এইটো কাম। এতিয়া আপোনালোকে আমৰ পৰিমাণ অনুযায়ী ইয়াত নিমখ সানি ল'ব। নিমখ ব্যৱহাৰ কৰোঁতে কিন্তু আপোনালোকে মোটা নিমখটো ব্যৱহাৰ নকৰিব, পাৰিলে সৰু নিমখটো ব্যৱহাৰ কৰিব। আৰু আমৰ পৰিমাণ অনুযায়ী আপোনালোকে আন্দাজমতে যিখিনি নিমখ দিলে ইয়াত হ'ব তেনেকুৱা পৰিমাণৰ আন্দাজ কৰি লৈ নিমখ দিব, দি ভাল ধৰণে সানি ল'ব। আমবোৰ ভাল ধৰণে সানি ল'ব। আৰু ইয়াতে এটা বস্তু আপোনালোকে এড কৰিব পাৰে, ইয়াত হালধিৰ গুড়াও এড কৰি দিব পাৰে। মই অৱশ্যে ইয়াত মোৰ এইখিনি আচাৰত হালধিৰ গুড়া নিদিওঁ, মোৰ আগৰ আচাৰখিনিত হালধিৰ গুড়া দিছিলোঁ, সেইবাবে মই মোৰ এই আচাৰখিনিত হালধিৰ গুড়া ব্যৱহাৰ নকৰোঁ। আপোনালোকে হালধিৰ গুড়া ব্যৱহাৰ কৰিবও পাৰে। তাৰপিছত এনেধৰণে নিমখ সানি হালধি সানি আপোনালোকে ভাল ধৰণে মিশ্ৰণ কৰি প্ৰায় 2-3 দিন এই পাত্ৰটোতে আমখিনি ৰাখি থৈ দিব। 2 দিন বা 3 দিন এনেদৰে নিমখৰ পাত্ৰটোত আমবোৰ ৰখাৰ পিছত আপোনালোকে সেই পাত্ৰটোৰ পৰা বেলেগ এটা পাত্ৰত আমখিনি লৈ ল'ব। আৰু তাৰপিছত আপুনি 2 দিনমান ৰ'দত দিব। ৰ'দত দিওঁতে এইখিনি কথা লক্ষ্য কৰিব যাতে আমবোৰ বহুত টান হৈ শুকাই নাযায়। আৰু আমবোৰ অলপ অলপ শুকোৱাৰ পিছতে আপোনালোকে লৈ আহিব আৰু এনেদৰে এটা বৈয়ামত ভৰাই লৈ তাত আপোনালোকে গোটা জিৰা, জলকীয়া যিমানখিনি প্ৰয়োজন বুলি ভাবে সিমানখিনি দি তাৰপিছত আপোনালোকে অনুপম তেল নতুবা আপোনালোকে ইয়াত পতঞ্জলি তেল ব্যৱহাৰ কৰিব। তেলটো এনেধৰণে দিব যাতে আমখিনি ডুব গৈ থাকে, তেনেধৰণে তেলটো দি ল'ব। মই ইয়াত পতঞ্জলি তেলে ব্যৱহাৰ কৰিছোঁ। এই মই পতঞ্জলি তেল দি ল'লোঁ ইয়াতে। আৰু আপোনালোকে এইটো ভুল নকৰিব, তেলখিনি দিওঁতে আপোনালোকে সাৱধান হ'ব যাতে তেলটো গৰম কৰি নিদিয়ে। এই আচাৰখিনিত কিন্তু আপোনালোকে এইটোৱে প্ৰধান টিপছ, মেইন টিপছ হ'ল আপোনালোকে যাতে আচাৰখিনিত তেলটো গৰম কৰি নিদিয়ে। বহুতে গৰম তেল দি দিয়ে, তাৰ বাবে আচাৰত আমাৰ ভেঁকুৰ উৎপন্ন হয়। এনেধৰণে আপুনি কেঁচা তেল আচাৰখিনিত দি ঢাকনটো মাৰি লৈ প্ৰায় 10 দিনমান ৰ'দত দি থাকিব। তাৰপিছত আপুনি 10 দিনমান পিছত ঢাকনটো খুলি চাব, আচাৰখিনিৰ পৰা এটা কি সুন্দৰ গন্ধ ওলাই আহিব। এনেধৰণে আচাৰ বনাব, চাব আপোনালোকৰ আচাৰত কেতিয়াও ভেঁকুৰ উৎপন্ন হ'ব নোৱাৰিব। গতিকে মোৰ এই ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই, ধন্যবাদ।